নমস্কাৰ জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আজি ক'বলৈ গৈ আছোঁ আপোনালোকৰ ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যোনে পাছ কৰিব তেখেতসকলে কোনটো বিভাগত নিযুক্তি পাব সেই বিষয়ে আজি ক'বলৈ গৈ আছোঁ। ভিডিঅ'টো লাষ্টলৈকে চাব আৰু যদি নতুনকৈ কোনোবা মোৰ চেনেললৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া কথা হ'ল আপোনালোকৰ যিহেতু আমাৰ পৰীক্ষা শেষ হ'ল, লগতে ৰিজাল্ট দিবৰো হৈছে আৰু ভাইভাৰ পাছত আপোনালোকৰ স্কিল টেষ্ট হ'ব। স্কিল টেষ্টৰ পাছত আপোনালোকৰ ডিপাৰ্টমেণ্ট ছিলেক্ট কৰিব লাগিব। কিন্তু ডিপাৰ্টমেণ্ট ছিলেক্ট কৰাৰ সময়ত এটা গুৰুত্বপূৰ্ণ কথা আহি পৰিছে। আমাৰ কমিশ্যনে আপোনালোকৰ বিভাগটো তেওঁলোকে নিজে ছিলেক্ট কৰি দিব। আমি কোনো বিভাগ ছিলেক্ট কৰিব নোৱাৰোঁ, যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে লটাৰী যোগেদি তেখেতসকলে আপোনালোকৰ কোনে কোনটো বিভাগ পায় সেই হিচাপত তেখেতসকলে নিযুক্তি দিব। আমি নিজৰ পচন্দৰ মতে আমি বিভাগটো ছিলেক্ট কৰিব নোৱাৰোঁ। তেনে ক্ষেত্ৰত আমি মন কৰিবলগীয়া কথা এইটোৱে হ'ল যে যোনটো বিভাগত আমাক কমিশ্যনে দিয়ে বা চৰকাৰে দিয়ে সেইটো বিভাগতে আমি চাকৰিটো কৰিবলৈ মন কৰিব লাগিব। আমি কোনো অপশ্যন ৰাখিব নালাগিব, যিহেতু অপশ্যন ৰাখিলে আমাৰ বেলেগ বেয়া এটা প্ৰভাৱ পৰিব পাৰে। সেইকাৰণে প্ৰথম অৱস্থাত আপোনালোকে কোনো অপশ্যন নাৰাখিব। যোনটো বিভাগতে আপোনালোকক তেখেতসকলে নিযুক্তি দিয়ে সেইটো বিভাগতে চাকৰিটো কৰিবলৈ মান্তি হৈ যাব মানে। ইমানখিনি আছিল আজি ক'বলগীয়া। আপোনালোকে নিজৰ ইচ্ছামতে বিভাগ ছিলেক্ট কৰিব নোৱাৰে। কমিশ্যনে নিজে আপোনালোকক বিভাগ দিব। আপোনালোকৰ ইণ্টাৰভিউ চাই কোনটো বিভাগত আপোনালোকক দিলে ভাল হয় তেনে ক্ষেত্ৰত আপোনালোকক বিভাগটো দিব। যোনটো বিভাগতে আপোনালোকে চাকৰিটো পায় সেই বিভাগতে আপোনালোকে কৰিম বুলি ক'ব। ইমানখিনি আছিল আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ।